লৰো আছে আৰু APSLC পৰা চেন্ট্ৰেল কমিটি আহিছে আমাৰ কোৰ্চিং টিমং ডাঙৰীয়া আৰু আমাৰ জন মাছলাই তেখেতে এতিয়া আমৰিয়ত ভাইচ প্ৰেছিডেণ্টো হয় আৰু চেন্ট্ৰেলত তিৱা সমাজত পৰা আৰু এজন নেতা বুলি আমি ক'ব পাৰোঁ জইণ্ট ছেক্ৰেটাৰী চেন্ট্ৰেল কমিটি চ' আমাৰ তিৱা মানুহ ওপৰত লগে লগে APSLC আছে এতিয়া আৰু লৰো আছে আমাৰ ইয়াত বৰমাৰজং এৰিয়া চ' আজি বিশেষকৈ আমি মিটিং বুলি অহা নাই আপোনাৰ লগত লগ ধৰিবৰ কাৰণে আহিছিলোঁ কাৰণ আমি গুৱাহাটী গৈছোঁ ৰাতিপুৱা গুৱাহাটী যোৱাৰ কাৰণেও মই অকণমান কম ইমাৰ্জেঞ্চিয়ে গৈছোঁ মই আজি ইয়াত আমৰিয়ত ৰাতিপুৱা 8টা বজা 9টা বজাত পোৱা কথা আছে কিন্তু গুৱাহাটী ইমাৰ্জেঞ্চি যাবলৈ গোৱা কথা হ'ল 3 বছৰ আগত আমি এটা ৰেলী কৰিছে ইয়াত আমৰিও আমি কৰিছে বিৰচিংকি নেকি নহয় কোম্পানায়ো আমি ৰেলী কৰিলোঁ এই ৰেলীটো কি কৰিলে আমি 9 দিন প্ৰগ্ৰাম আমি লৈলো 9টা সমষ্টি এদিনো গেপ নাই 9টা সমষ্টি 9 দিন আমি এইটো ৰেলী ললো আৰু ৰেলীত কি ডিমাণ্ড আছে আমাৰ 6 শিডিউল শক্তিশালী হ'ব লাগে আমি অকল ট্ৰাইব তিৱা শক্তিশালী হ'ব লাগে কাৰ্বি শক্তিশালী হ'ব লাগে বুলি আমি কোৱা নাই আমি 6 শিডিউল কিয় ক'লে কাৰণ আমাৰ তিৱা কাৰ্বি সব ট্ৰাইবেল যিমান আছে এই সকলৰ কাৰণে শক্তিশালী কাৰণে পাৱাৰ দিছে 6 শিডিউলে দিছে তেতিয়ালে 6 শিডিউল শক্তিশালী থাকা মানে তিৱা বিলাকো শক্তিশালী থাকিব কাৰ্বি বিলাকো শক্তিশালী থাকিব হয়নে নহয় এইটো কাৰণে এই ৰেলীত আমি 6 শিডিউলটো শক্তিশালী থাকিব লাগিব বিজেপি গভৰ্ণমেণ্টে মানে 6 শিডিউলটো নাইকিয়া কৰিব বিচাৰি আছে এতিয়াও কিন্তু আমি APSLC এইটো কথা মানা নাই এইটো কাৰণে এতিয়া ফাইট কৰি আছে লগতে আৰু কাৰ্বি আংলঙত অটোনমাস ষ্টেট আমি ডিমাণ্ড কৰি আছে এইটো গম পায় নে নাপায় আপোনালোকে পায় ন অটোনমাস ষ্টেটটো কাৰ্বিৰ কাৰণে নহয় অকল কাৰ্বিৰ কাৰণে নহয় অটোনমাস ষ্টেট পোৱাৰ লগে লগে যিমান ট্ৰাইবেল আছে আমি এক হৈ আমি ভাল মানে এটা নিজৰ ষ্টেট এই মতে আমি জীয়াই থাকিব পাৰিম হয়নে নহয় এতিয়াতো আমি জিলাই আছে জিলা হোৱাৰ কাৰণে আমি অৱস্থাও কম হৈ আছে যদি ষ্টেট হৈ যায় আমাৰ হাতত ফাইনেন্স পাৱাৰ আহিব পুলিচ ডিপাৰ্টমেণ্টো আমাৰ ষ্টেটৰ তলত থাকিব হয়নে নহয় আৰু কিবা আইন বনোৱা এই যে পেট কেনেকা চাকৰি দিব লাগে এইটো আইন বনাব লাগে নহয় এনেকা আইন বনাবলৈ আমাৰো শক্তি পাব এইটো কাৰণে আমি ষ্টেট ডিমাণ্ড কৰি আছো যে কাৰ্বি হওক তিৱা হওক যিমান আমাৰ ট্ৰাইবেল সকল আছে আমাৰ শক্তি হ'ব এইটো কাৰণে কিন্তু বিজেপিয়ে এইটো বিচৰা নাই দিবলৈ বিচৰা নাই কিমান দিন হৈ গ'ল এইটো মোৰ দেন 70 ইয়াৰ্ছ হৈ গ'ল 50 60 70 বছৰ পাৰ হ'ল এতিয়ালৈকে দিয়া নাই কিন্তু এতিয়া পাবলৈ আমাৰ প্ৰভিজন আছে পাবলৈ এই অটোনমাস ষ্টেট আমাৰ কাৰণে অধিকাৰ দিছে সংবিধানত আছে ইণ্ডিয়া সংবিধানত এই সংবিধানত আছে কিন্তু গভৰ্ণমেণ্টে আমাক দিব বিচৰা নাই কিন্তু আমি মনে মনে থাকিলে আকৌ এইটো নাইকিয়া কৰি দিব এইটো কাৰণে আমি সদায় ডিমাণ্ড কৰি থাকোঁ এইটো ৰেলী আমি 9 দিনা ৰেলী কৰিলোঁ এই ৰেলী কৰাৰ কাৰণে আমাৰ কিছুমান প্ৰটেষ্টৰ কাৰণে পুলিচে লাঠিচাৰ্জ মাৰিছে লাঠিচাৰ্জ মাৰাৰ কাৰণে কি হৈছে আমি আকৌ কমপ্লেইন দি দিলোঁ এই ৰেলীটো আমি ফালতু কাম কৰা নাই সংবিধানত লিখা আছে এইটো কাৰণে আমি কৰিলোঁ ৰেলীটো হয়নে নহয় এইটো পুলিচবিলাক লাঠিচাৰ্জ মাৰাৰ কাৰণে 50 জন মান প্ৰটেষ্টৰ কাৰণে বেয়াকে লাঠি দি মাৰিছে এইটো মাৰাৰ কাৰণে আমি হিউমেন ৰাইটছ মানৱ অধিকাৰ নেকি হিউমেন ৰাইটছ কমিশ্যনত তাতে কমপ্লেইন দি দিলোঁ কমপ্লেইন দিয়াৰ পিছত তাতে কি লিখিলে যিমান মাৰি খাইছে লাঠিচাৰ্জ পাইছে এই সকল কাৰণে আসাম পুলিচে এতিয়া এহেঁতে ট্ৰিটমেণ্ট কাৰণে পইচা কম্পেনচেশ্যন দিব লাগে বুলি কৈ দিছে চাওক এনেকুৱা শক্তি আছে দেখিছেনে নাই পুলিচ লাঠিচাৰ্জ কৰিছে কিন্তু এতিয়া হেঁতে এইটো কাম কৰাটো বেয়া গম পাইখিনি এতিয়া কম্পেনচেশ্যন দিব লগা হৈ গৈছে এইটো প্ৰথম এনেকুৱা হৈছে হয়নে নহয় এইটো কাৰণে APSLC যিমান কাম কৰি আছে আইন মতে কাম কৰি আছে এইটোৱে চ' আজি প্ৰথমকে আমি যে কমিটি ইয়াত গঠন কৰিলোঁ বৰমাৰজং পুলিং ষ্টেচনত এই প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু যিমান এতিয়া মেম্বাৰ বনাইছে এই কমিটিৰ কাৰণে মই প্ৰথম কংগ্ৰেচুলেশ্যন দিলোঁ কাৰণ এই কমিটি হৈয়ে আমি শক্তিশালী থাকিব পাৰিম এইটো পুলিং ষ্টেচনত আৰু যিমানকে মিটিং হওক যি কথা হওক আমি ইয়াতে ইনফৰমেশ্যনটো আমি
ইমিডিয়েটলি ইয়াত দিব পাৰো হয়নে নহয় ফটকে আমি ইয়াতে কিবা বাতৰি আছে যদি আমি দিব পাৰো আমাৰ মানুহ আছে হয়নে নহয় এইটো কাৰণে এই কমিটি থাকাটো বহুত দৰকাৰী এই কমিটি থাকাটো আমাৰ কাৰণে বহুত পাৰ্টিৰ কাৰণে ষ্ট্ৰং হ'ব শক্তিশালী হ'ব বুলি মই ভাবো মই এতিয়া ক'ব বিচাৰো এতিয়া বেছি টাইমো নাই আন্ধাৰে হৈ আছে এতিয়া এই আকৌ 1-2 সপ্তাহৰ ভিতৰত আজি যোনটো কমিটি যে বনাইছে এই কমিটিয়ে মিটিং প্ৰথম মিটিং মাতিব লাগে আপুনি ডেট ফিক্স কৰিব লাগিব আপুনি প্ৰথম মিটিং মাতিব লাগিব এই মিটিংত 30 জন মান তাতে মেম্বাৰ বনাব লাগিব গম পাইছে না আজিতো 5-6 জনে বনাইছে এই 5-6 জন মানুহ এই 5-6 জন যে মেম্বাৰ বনাইছে প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰী এটা কথা পাতিখিনি এটা ডেট ফিক্স কৰক এটো ডেটত মিটিংটো মাতক এই মিটিংত 30-40 জন মহিলা আমাৰ যিমান লিডাৰ আছে নেতা আছে ইয়াত আকৌ তাতে আকৌ 30 জন মান নামটো বঢ়াব লাগিব এটোৱে ফাৰ্স্ট এক্সিকিউটিভ মিটিং হয় এটোৱে ফুল ফ্লেজেড আৰু এই মিটিং মাতা লগে লগে ইয়াত ফুল ফ্লেজেড এপিএসএলসি হৈ গৈছে আৰু হা সো এইটো কাৰণে আপোনালোকে এইটো চিন্তা কৰক কোনটো ডেট মিটিং মাতিব আৰু সেকেন্ডলি মই এটা ক'ব বিচাৰো এতিয়া বহুত মানুহে ভাবিছে বিজেপি দল এই জিকি আছে বুলি কৈ আছে হা বিজেপি এটা দল পলিটিক্যাল দল ৰাজনীতি দলে এতিয়া ইলেকশন জিকিছে বুলি ভাবি আছে কিন্তু নহয় ভিতৰত বঙালী আৰু বিহাৰী বিলাকে জিকিছে যদি বিজেপি পাৰ্টি এইটো ৰাজনীতি দল মানে কোট সবৰ কাৰণে সহায় কৰিব লাগে এইটো কাৰ্বি কাৰণে নিদিও বুলিতো ক'ব নোৱাৰে হয়নে নহয় কিন্তু এই বিজেপি পাৰ্টি এতিয়া কন্ট্ৰোল কৰাটো বঙালী আৰু বিহাৰী সকলে কন্ট্ৰোল কৰি আছে এইটো কাৰণে কেতিয়াও তিৱা সকল সহায় নাপায় কাৰ্বি সকল সহায় নাপায় সহায় যোনটো পাই থাকিব এইটো বিহাৰী মহিলা বঙালী মহিলা এই সকলে পাই থাকিব এইটো কাৰণে আমি সদায় সিদ্ধা কথা কৈ আছো আমাৰ জয় কাঠাৰ তাৰে কৈ দিছে 3 বছৰ মান আগত এই কাউন্সিল ইলেকশন সময় কৈ থৈ গৈছে যে আমাৰ কাউন্সিল ইলেকশনত বিজেপি জিকা নাই ভিতৰত পৰা জিকাটো বঙালী আৰু বিহাৰীয়ে জিকিছে এইটো কাৰণে আপোনাৰ মোবাইলত চাই 2-3 দিন আগত বঙালী বিলাক প্ৰটেষ্ট কৰি আছে হয়নে নহয় ক'ত পুৰা সাহস পালে এইটো প্ৰটেষ্ট কৰিবলৈ হা ক'ত পুৰা পালে বিহাৰী বিলাক প্ৰটেষ্ট কৰি আছে ওপেনলি কৰি আছে ক'ত পুৰা সাহস পালে কাৰণ হেনতে জানে হেনতে গভৰ্ণমেণ্ট বনাইছে বিজেপিটো এইটো কাৰণে হেনতে সাহস পাইছে আজি তিৱা যদি বিজেপি কাৰণে পাৰ্টি আপোনাৰ জিকাই দিছে আপোনাৰ লগতো সাহস পাব ন কিন্তু কোনোবা সাহস পাইছে নেকি বিজেপিও ক'ব পাৰিছে নেকি আপোনাৰ লগত দম দি ক'ব পাৰিছে নেকি ক'ব পৰা নাই কাৰণ আপোনাৰ ভোট পৰা বিজেপি জিকা নাই আসল জিকিছে বঙালী ভোটাৰ্ছ আৰু বিহাৰী ভোটাৰ্ছ পৰা জিকিছে এইটো কাৰণে বিজেপি কাৰণে এতিয়া ভুৰি তলত হৈ গৈছে আৰু বেঙালী আৰু বিহাৰী বিলাক ভুৰি তলত হৈ কিনে দম দি আছে সিদিনা এজন বঙালী লিডাৰে কি কৈছে তুলিৰাম কাৰণে আমি বেংগলী সকলে তাক ওপৰত সিৰত বহাই দিব পাৰো তলত নমাই দিব পাৰো তাক পেলাই দিব পাৰো বুলি কৈ দিছে এইটো হুৰু হুৰা কথা নহয় কাৰ্বি কাৰণে পেলাই দিব পাৰে উঠাই দিব পাৰে বহাই দিব পাৰে কোৱা মানে তিৱা কাৰণেও কৈ দিছে এইটো কাৰণ আমিতো ট্ৰাইবেল একে মানুহ হয়নে নহয় এইটো কোৱা কাৰণে আমি গম পালো যে সঁচাকে এইটো বিজেপিটো এটা বঙালী আৰু বিহাৰী পাৰ্টি হিচাপত চলি আছে কিন্তু এপিএসএলসি যদি পাৱাৰ আহে হেনতে এইটো কৰিবলৈ সাহস নকৰিব কাৰণ আমি এপিএসএলসি 6 শিডিউল মতে কাম কৰিম 6 শিডিউল যিমান আইন আছে আমাৰ কাৰণে এইটো আইন মতে আমি কাম কৰিম বুলি আমি এইটো কৈ আছে আৰু যদি আমি জিকি কাউন্সিলত যদি বহিব পাৰো তেতিয়াহলে ট্ৰাইবেল সকল কাৰণে সদায় ফাৰ্স্ট প্ৰিফাৰেন্স ফাৰ্স্ট কোট সহায় কৰিব লাগে আমি ট্ৰাইবেল এৰিয়াটোৱে সহায় কৰিম বঙালী সকল কাৰণেতো ৱেষ্ট বেংগল নিজৰ ষ্টেট আছে বিহাৰ সকল কাৰণে বিহাৰী সকল কাৰণে নিজৰ ষ্টেট ডাঙৰ ষ্টেট আছে বিহাৰ তাত পৰাই আহিছে এইবিলাক মানুহ হয়নে নহয় কিন্তু আমাৰ তিৱা বোলে এটা ষ্টেট আছে নেকি নাই কাৰ্বি এটা ডাঙৰ ষ্টেট আছে নেকি নাই এইটোৱে আমাৰ ষ্টেট এইটো কাৰণে আমি এইটো আমাৰ ভিটি মাটিটো আমি ৰক্ষা কৰিবই লাগিব এতিয়া ধাৰাখঞ্চিয়ত এইটো পাৱাৰ আহিব কাৰেণ্ট বনাব এই কাৰেণ্ট বনোৱাৰ লগে লগে তাতে 7-8 ঘন পলাব লাগিব তাৰ পৰা পলাব লাগিব তে আমাৰ মানুহ ক'ত পলাব ইয়াৰ পৰা
ইয়াত বৰমাৰজং এটা ইমান ধুনীয়া জাগা কোম্পানী অহাৰ লগে লগে এয়া এইবিলাক চব আমি প্লেন কৰি দিম ইয়াত এটা ডাঙৰ ষ্টেডিয়াম বনাম বুলি কৈ দিব তে বৰমাৰজং বিলাক ক'ত পলাব ক'ত যাব এই বিৰচিংকি এৰিয়া আমাৰ কাৰ্বি বিলাক উপানা এইবিলাক কাৰ্বি আছে এইখিনি এৰিয়া দি কবে কোম্পানী আহি যায় কোম্পানী অহাৰ লগে লগে তাত পলাব লাগিব হয়নে নহয় তে আমি ক'ত পলাম কাৰ্বিসকল এইটো কাৰণে আমি পলাব নোৱাৰো ইয়াত আমি বছৰ বছৰ 1000 বছৰ 100 বছৰ 200 300 বছৰ পৰা ইয়াতে আছে এইখিনি ধান আমি খাই ডাঙৰ হৈছে হয়নে নহয় এইখিনি বতাহ খাই আমি ডাঙৰ হৈছে হয়নে নহয় কিন্তু এইবিলাক কোম্পানী আহি কিনি চিমেণ্ট কোম্পানী হ'ব পাৰে ক'ৰবা পাথৰ কোম্পানী হ'ব পাৰে কাৰোবাৰ ডাঙৰ কিবা কিবি কোম্পানী হ'ব পাৰে এইবাৰ ইমান ধূলি হ'ব কি হ'ব অৱস্থা নাইকিয়াই হৈ যাব ইমান পানী ধুনীয়া পানী পাই আছে আমি হয়নে নহয় এইবিলাক পানীও লেতেৰা হৈ যাব পানী লেতেৰা হোৱাৰ লগে লগে কি হ'ব কেঞ্চাৰ বেমাৰ হ'ব হা কেঞ্চাৰ বেমাৰ হ'ব দাঁত বেমাৰ হ'ব পেটৰ বেমাৰ হ'ব এইবিলাকেই হ'ব এইটো কাৰণে যদি আমাৰ কাৰণে ডেভেলপ কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ কাউন্সিলত 30 ডিপাৰ্টমেণ্ট আছে এই 30 ডিপাৰ্টমেণ্ট পৰা কাৰোবাৰ মাছলাই ঘৰটো PWD চাকৰি দিয়ক না কাৰোবাৰ আমাৰ লৰো ঘৰো এজন এগ্ৰিকালচাৰ পৰা চাকৰি দিয়ক না নহলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ চাকৰি দিয়ক না কাৰোবাৰ এইটো চাকৰি নালাগে নিজৰ মাটি আছে খেতি কৰিম ক'লে ট্ৰেক্টৰ দি দিয়া না লোন কম দামকে হয়নে নহয় এইবিলাক কিয় নকৰে এই কাউন্সিলটো আমাক ট্ৰাইবেল কাৰণে দিবলৈ কাৰণে ৰাখিছে কাউন্সিলটো কিন্তু এতিয়া বিহাৰী আৰু বংগলীৰ কাৰণে ট্ৰেক্টৰো দি আছে চাকৰিও দি আছে কন্ট্ৰেক্টও দি আছে আমাৰ হাতত কি আছে একোৱেই নাই এইখিনি লৈ এইবিলাক যদি আপোনাৰ লগত কথা নকয় এইবিলাক কথা যদি আপোনাৰ তুলিৰাম লগত যদি আপোনাৰ লগত তৰ্ক নকৰে মছলাই কি কয় আমাৰ এতিয়া কি হৈছে উপিং মাছলাই আপোনাৰ তৰ্ক নকৰে তেতিয়াহ'লে এনেকাই হৈ থাকিব আমাৰ অৱস্থা এতিয়া বহুত মানুহে কয় APSLC পাৰ্টি গ'লে অৰুণোদয় নাপায় কৈছে এই জব কাৰ্ড নাপায় কয় IOI ঘৰ নাপায় কয় ৰেচন কাৰ্ড নাপায় কয় আৰে IOI জব কাৰ্ড ৰেচন কাৰ্ড এইবিলাক বিজেপি প্ৰপাৰ্টি নহয় এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি গভৰ্ণমেণ্ট ক'লে এইটো সব কাৰণে একে মিলি চাব লাগিব কাৰোবাৰ তিৱা কাৰোবাৰ টিভি কাৰোবাৰ কংগ্ৰেছ কাৰোবাৰ APSLC কাৰোবাৰ এনে কৰিব নোৱাৰে ভাগ কৰিব নোৱাৰে গভৰ্ণমেণ্ট হলে সব কাৰণে 1 টকা হলে 1 টকা মিলি এখিনি দিব পাৰিব লাগিব কিন্তু এতিয়া বিজেপি গভৰ্ণমেণ্ট এনে কৈ আছে কিন্তু এইটো মিছা কথা APSLC মিটিং আহিব পাৰে আপুনি অৰুণোদয় এপ্লাই কৰিলে পাই যাব এইটো জন মাছলাই জানে জন মাছলাই এটা যোৱা 1 মাহ আগতে হি 45 জন মান কাৰণে মহিলা কাৰণে অৰুণোদয় এপ্লাই কৰি কিনি হি এতিয়া পাই গৈছে সব এই জন মাছলাই বিজেপি নেকি নহয় বিজেপিও নহয় APSLC কাৰণ গভৰ্ণমেণ্টও জানে DC অফিসও জানে যে এই ফৰ্মটো অকল বিজেপি কাৰণে নহয় যিমান মহিলা আছে এই সকল কাৰণে তাৰপিছতে IOI ঘৰ এনেকা সব এনেকা হৈ আছে এইটো কাৰণে আমি সদায় মানে এতিয়া এলাৰ্ট হ'ব লাগিব শক্তিশালী কৰিব লাগিব এই বিজেপি পাৰ্টি যদি আমি চেঞ্জ নকৰো APSLC কাৰণে যদি আমি পাৱাৰ আনিবলৈ চেষ্টা নকৰো তেতিয়ালে আমাৰ অৱস্থা অকমান বহুত বেয়া হ'ব যোৱাকালি মই এই দুৱাৰামলা সমষ্টিৰ আছো দুৱাৰামলা সমষ্টি কেনেকা গাঁও বিলাক থাকিছে অৱস্থা বেয়া লোৱাৰ আমৰি মই গৈছো একদম অৱস্থা নাই ঘৰত খাবলৈ বস্তু নাই চাউল নাই এতিয়া ধানো কাটা নাই খাবলৈ পানী নাই অকমান মই বেৰেণ্ডা তাত বহিলো তাৰো অৱস্থা নাই একদম লিট্ৰিন গোন্ধ হা আজিকালি লিট্ৰিনো গভৰ্ণমেণ্ট পৰা দিব লাগে কিয় দিয়া নাই হয়নে নহয় আমি একদম পানী খাবলৈ নোৱাৰো তাতে একদম গোন্ধ লেট্ৰিনটো হয়নে নহয় জন এইবিলাক অৱস্থা এইটো অকল কাৰ্বি গাঁও নহয় তিৱা গাঁও একেনে অৱস্থা কৰি দিছে হয়নে নহয় তো এইবিলাক আমি ভালকে ফাইট কৰিম এবাৰ এছেম্বলি ইলেকশ্যন হ'ব MLA ইলেকশ্যন হ'ব এবাৰ আমি জিকিম APSLC আমৰি পৰা আমি 100% জিকিম এইখিনি আপোনাৰ লগত কাম কৰিব লাগিব যদি এইবিলাক সহায় নকৰে তেতিয়াহ'লে বিজেপি পাৱাৰ আহি যাব একে নষ্ট কৰিয়ে আমাক শেষ কৰি দিব সো আন্ধাৰো হৈছে মই এইখিনি কয়ে মোৰ ভাষণ হিচাপে শেষ কৰি দিলোঁ থেংক ইউ বাঙাইল বিক্রম হানসে সিয়ানুসি কুমুন মাক কোনা থাওয়া হনা নাঙিয়া ক্রোয়া আসল খাতা গপি পাশে ওসানি পান্থাও কোনা বুথাও দ আসল ল ইগানি খাতা পিনা মিসি চিং আরাব সাবে ইয়াসাবরি তামোসানা সবল্লা
ta ida singaro begalo konana mano sing hamsawa sar kursing timung central committee ne assistant organizing secretary yang sinte pene kurang go sing konana suningilo ake hai sar nang lipan lam caita আজি আমাৰ ইয়াত কিবা ৰঙাচাৰ পৰা আয়োজন কৰা আমাৰ এটা সভা